শ্ৰীৰামপুৰত UPPLৰ উদ্যোগত বহিৰাজ্যৰ লোকসকলৰ মাজত খাদ্য বিতৰণ। ৰাজ্যত অব্যাহত আছে কৰোনা ভাইৰাছ। দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কৰোনাত আক্ৰান্ত। দেশৰ প্ৰধানমন্ত্ৰী দেশৰ লকডাউন ঘোষণা কৰাত অসমৰ বহু লোক বহিৰাজ্যত কৰ্মহীন হৈ দুমাদুৰি আবদ্ধ হৈ পৰে। অসম চৰকাৰে সেইসকলক অসমত ঘূৰাই অনাৰ ব্যৱস্থা কৰি অসম-বংগ সীমান্ত শ্ৰীৰামপুৰত স্কেনিং কেন্দ্ৰত বহিৰাজ্যৰ পৰা অহা লোকসকলক স্কেনিং আৰু চেনিটাইজাৰ কৰি নিজ নিজ জিলালৈ পঠাই দিয়া হৈছে। ইতিমধ্যে বহিৰাজ্যৰ পৰা 4খন বাছেৰে অহা 180 জনৰ এটা দলক শ্ৰীৰামপুৰ স্কেনিং কেন্দ্ৰত আহি উপস্থিত হোৱাত UPPLৰ গোহাইগাঁও জিলা সমিতিৰ পৰা তেওঁলোকক খাদ্য বিতৰণ কৰি সকলোকে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়। ইয়াত আজি শ্ৰীৰামপুৰ আৰু অসম-বংগত চকীত এটা আমাৰ অসমৰ পৰা বহিৰাজ্যত অলপ লকডাউনৰ সম্পৰ্কে বহুত দিন ধৰি চলি আছিলে। আমাৰ নিজৰ জাগাত পদাৰ্পণ অসমত আহিব বুলি আমাৰ বহিৰাজ্যত যিবিলাক আবদ্ধ হৈ আছিলে বিভিন্ন কামত ব্যস্ত শ্ৰমিক সিহঁতৰ কাৰণে আমি আজি শ্ৰীৰামপুৰ অসম-বংগৰ এইখন জাগাত আমি সিহঁতক অলপ গুজৰাটৰ পৰা আহা আমাৰ আবদ্ধসকলক আমি ইয়াত সিহঁতক অলপ কোৱাৰ এটা অলপ সকাহ দিম বুলি লাইট ৰিফ্ৰেছমেণ্ট কাৰণে আমি ইয়াত ব্যৱস্থা কৰিছোঁ। কিমান মানুহ আমি শুনা মতে আমাৰ লগত যোগাযোগ কৰা মতে 180 অলৰেডি আছে। 4খন বাছেৰে আহি আছিলে, কিন্তু বতৰ বিয়াৰ কাৰণে ডিউ টাইমত সিহঁতে আহি পোৱা নাই। মষ্ট প্ৰবলি এই সময়ত সিহঁতে আহি আছে নহয়। আমি একচুৱেলি সেইটো আমাৰ SS সাব ডিভিজন ৱাইজত আমি কিছুমান NGO আমি গোসাইগাঁও ডিষ্ট্ৰিক্ট যাক বুলি কওঁ এনে পাৰ্টিৰ তৰফৰ পৰা UPPL দলৰ পৰা এইকেইটা অলপ ৰাইট ডিৰেকশ্যনটো আমাৰ তৰফৰ পৰা ব্যৱস্থা কৰা হৈছে। আচ্ছা, আমি ইয়াত স্কেনিং ইয়াত বহিৰাজ্যৰ পৰা আহি পেলাই তাত 1 নম্বৰ এণ্ট্ৰি বুলি কাউণ্টাৰ বুলি জানো, তাত বোলে স্কেনিং কৰিবই 100%। তাতকৈ আমি অলপ সিহঁতক খোৱা অলপ যাতে আমি শান্তিৰূপে সিহঁতক আমি ৱেলকাম বা এটা আদৰণি জনাব পাৰে, সেইকাৰণে আমি এইখিনি ঠাই বাছি লৈছোঁ। আৰু ক'বলৈ গ'লে আজিৰ তাৰিখত আমি নিজৰ চকুৰে যিটো চালোঁ, ছ'চিয়েল ডিষ্টেঞ্চিং যিটো মেইনটেইন কৰিব লাগিছিলে সেইটো মেইনটেইন কৰা নাই। অতএব ইয়াত বহিৰাজ্যৰ পৰা কোনোবা যদি কৰোনা ভাইৰাছো যদি পজিটিভ আছে, তাত ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন নথকাৰ কাৰণে অট'মেটিকেলি ইয়াত যদি এজনৰ জেগাত 100জনো হ'ব পাৰে। সেইটো দুৰ্ভাগ্যজনক। সেইটো চৰকাৰৰ গাফলাতিৰ কাৰণে আজি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইনটো কৰা হোৱা নাই। সেইটো দেখি পেলাই আমি দুৰ্ভাগ্য আৰু সামাজিক ক্ষেত্ৰত আমাৰ সেইটো দুৰ্ভাগ্যজনক বুলি মই ক'ব বিচাৰোঁ।